हेलो फ्रेंड्स की खबर आपनालोকৰ আজি মই আপোনালোকক দেখুৱাম মোৰ ৰুম টুৰ মই কেনেকৈ ৰুম টুত বস্তুবোৰ সজাই থৈছো মোৰ ষ্টাডি টেবল হেবোৰ আজি মই আপোনালোকক দেখুৱাম ঠিক আছে তেনেহলে এতিয়া আৰম্ভ কৰো ভিডিওটো প্ৰথম হুমায়ে মোৰ কৰিডৰটোত ইয়াত মই লকডাউনত ৱালপেপাৰ বনাই থৈছিলো এটো আৰু এটো সেমি মই লকডাউনত ৱালপেপাৰ বনাই থৈছো তাৰ পিছত ইয়াতে মই থৈছো মোৰ ডল হাউসটো এটো আৰু ইয়াৰ ভিতৰত মই মোৰ কিচেন টয়স বোৰ থৈছো ইয়া আৰু এটো হৈছে মোৰ ডল হাউস তাৰ পিছত ইয়াত থৈছো মোৰ ৱালপেপাৰ এখিনিও মই লকডাউনতে বনাই পিনি ৱালত পেষ্ট কৰি থৈছো আৰু এখন হৈছে মোৰ বেড যত মই খেলু আৰু এটো হৈছে মোৰ ষ্টাডি টেবল ইয়া আৰু এখিনি মই লকডাউনত ড্ৰয়িং কৰি থৈছিলো পেইন্ট কৰি এটো মোৰ ষ্টাডি টেবল ইয়াত মোৰ পিয়ানোখন আছে কেচিওখন আৰু এখন আৰু এটো হৈছে মোৰ কম্পিউটাৰ এয়া হৈছে কম্পিউটাৰ ইয়াত মই লুডুটো থৈছো ইয়াত মোৰ ডলস আছে ডল বেড এখন আৰু ইয়াতে মোৰ ডলস বোৰ থৈ দিছো তাৰ পিছত এখন হৈছে মোৰ ড্ৰেছিং আইনা এখন যত মই মোৰ হেয়াৰ বিন থৈছো আৰু লগতে ইয়াত মই মোৰ কিছুমান টয়স থৈ দিছো আৰু এটোৱে দি খেলিব পাৰে এটো এনেকে বলটো হুমাই পিনি জাস্ট এনেকে কৰিব লাগে এটো আৰু ইয়াত মোৰ দুটা ডলস আছে যেটো মোৰ ফেভাৰিট হয় সট এফালে আছে মোৰ ক্যাৰম বোৰ্ড আৰু এটো হৈছে মোৰ বাটাৰফ্লাই যেটো এটো যায় এটো যাব পাৰে সো এটো হৈছে মোৰ বাটাৰফ্লাই আৰু এখন হৈছে মোৰ ক্যাৰম বোৰ্ড এফালে লুডু আছে আৰু এফালে ক্যাৰম আছে এখন হৰুতে আনি দিছিলে পাপাই আৰু এখন ডাঙৰ হতে মোক আনি দিছে এটো মই মোৰ ফ্যামিলি লগত খেলু মই এটো তাৰ পিছত ইয়াতে মোৰ আৰু এটো হৈছে মোৰ বাথৰুম আৰু ইয়াত মোৰ আলনাটো থৈছো যত মই কাপোৰ চেঞ্জ কৰো আৰু এটো মোৰ আলমাৰি কিছুমান মই ইয়াত ডলস থৈছো তাৰ পিছত ইয়াত মই এই আলনাটোত মই মোৰ কাপোৰ সাপোৰ থওঁ ওপৰত যোগা মেট আছে আৰু এখন হৈছে টেনিস একিখন সো এটো হৈছে মোৰ বেড ইয়াত আপুনি নাভাবিব যে মই এই বিছনাখনত হু ৰাতি হু খালি মই মোৰ মামা পাপাৰ বেডত হু বেডৰুমত হু দিনটো ইয়াতে মই খেলি থাকো খালি হোৱাটো মই ৰাতি পাপাহঁতৰ লগত হু ঠিক আছে তেনেহলে মোৰ আৰু টয়স আছে যোনটো মই ড্ৰয়িং ৰুমত থৈছো আজিলে তেনেহলে ইমানটোৱে দেখুৱাও ঠিক আছে কেনেকুৱা লাগিলে ভাল লাগিলে যদি লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বাই বাই